হয় নমস্কাৰ সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আহি আছোঁ যোৰহাট আৰু মাজুলী সংযোগী যিখন দলং সেই দলঙৰ নিৰ্মাণ চলিলৈ যিহেতু বহুত দিন ধৰি কাম বন্ধ হৈ আছিলে আৰু তাৰপিছত পুনৰগতিত কাম চলি আছে কিন্তু মই আপোনালোকক তাৰ আপডেট দিব পৰা নাছিলোঁ আজি আহিলে তাৰ এটা নতুন আপডেট দিম বুলি আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে স্ক্ৰীন নকৰাকৈ চাব আৰু চেনেল যদি নতুনকৈ আহিছে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ফাইনেলি আমি পাই গ'লো সেই মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী। মই আপোনালোকক ইয়াৰ পৰা আজি বিশেষ দেখুৱাবলৈ চেষ্টা কৰিম। 1 নম্বৰ খুঁটাৰ পৰা একেবাৰে শেষৰ 12 নম্বৰ খুঁটালৈকে যি মই সকলোকে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুত দিন মই ইয়াৰ আপডেট আপোনাক দিবও পৰা নাছিলোঁ, এতিয়া পুনৰ দিবলৈ আজি চেষ্টা কৰিম। মই আহিছোঁ লগতে এইফালে বিকাশ ভাই আহিছে। আচ্ছা, খুবেই ভাল লাগিলে ভাইক লগ পাই। আৰু প্ৰথমতে নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশ হাজৰিকা আৰু মোৰ এটা ইউটিউব চেনেল আছে মাজুলী বিকাশ ব্লগ বুলি। আৰু ভাইক লগ পাই খুবেই ভাল লাগিলে। চাওক, যোনখন নেকি মাজুলী যোৰহাট সংযোগী দলং হ'বলৈ গৈ আছে আৰু সেই দলংখনত বিশেষভাৱে আমি ভিডিঅ' বনাবলৈ পাইছোঁ, এটা আমাৰ গৌৰৱৰ কথা নহয় জানো। আৰু বৰ্তমান ক'বলৈ গ'লে এই দলংখনৰ পুৰা কাম কাজ চলি আছে আৰু সেই কাম কাজখিনি ভাই দেখুওৱা, কাৰণ ৰাইজে চাবলৈ ৱেইট কৰি আছে ন, ৰাইজে কাৰণ মাজুলী দলংখনৰ কাৰণে ৱেইট কৰি আছে আৰু কাম চাবলৈ ৱেইট কৰি আছে, সেইবাবে তুমি দেখুওৱা আৰু এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম একদম 1 নম্বৰ খুঁটাৰ পৰা শেষলৈকে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে স্ক্ৰীন নকৰাকৈ চাই থাকক। আৰু এইটো দেখিছে 1 নম্বৰ খুঁটা বুলিয়ে কয়, যদিও আগত এটা আছে কিন্তু এইটো প্ৰথম পোষ্ট হিচাপে ধৰে আৰু এইটো পোষ্টত পূৰা কাম কৰি আছে। চাওক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে পূৰা কাম চলি আছে একদম খুঁটাত। 1 নম্বৰ খুঁটা বুলি ক'ব লাগিব, যিহেতু ইয়াত 1 নম্বৰ পোষ্ট বুলি লিখা আছে। এইটো দেখিছে ফ্লকৰ, যদিও আগত এটা পোষ্ট আছে, এইটো 1 নম্বৰ বুলি ধৰা হয়। ইয়াৰ পূৰা কাম চলাই আছে আৰু এইটো 1 নম্বৰ খুঁটাৰ পূৰা কাম কৰি আছে ফুল জুচত, তাৰমানে পূৰা পুনৰ গতি তাৰ কাম কৰিবলৈ গ'লে পূৰা কৰি আছে। মই আপোনাক দেখুৱাই আছোঁ আৰু আগলৈও দেখুৱাম আপোনালোকক। মই একদম 1 নম্বৰ খুঁটাৰ পৰা একদম খোজকাঢ়ি শেষলৈকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৱে ভিডিঅ'টো চাই থাকক। আৰু ইয়াত দেখিছে এইটো 1 নিয়াটো ভালকৈ নাজানো, কিন্তু 1 বুলি পোষ্টত লিখা আছে কাৰণে 1 বুলিয়ে ক'লোঁ। আৰু যিয়ে নহওক, এতিয়া এইটো আমাৰ হিচাপে এইটো 3 নম্বৰ খুঁটাৰ পৰে আৰু মই আপোনালোকক এই 3 নম্বৰ খুঁটাটো দেখুৱাইছোঁ। আচলতে কাম কৰি আছে পূৰা, দেখিছে পুনৰগতিত পূৰা কাম চলি আছে। ইয়াত দেখিছে মই আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ। আজি মই আপোনাক খোজকাঢ়ি দেখুৱাম একদম প্ৰথমৰ পৰা শেষলৈকে, ভিডিঅ'টো চাই থাকক। আৰু ইয়াত দেখিছে কাম পূৰা চলি আছে, পূৰা সঁচাকৈ ভাল লাগিছে। এনেদৰে পূৰা কাম চলি আছে পুনৰগতিত, যিহেতু এখন মাজুলীবাসীৰ বাবে একদম সম্পূৰ্ণ দলং হয় আৰু পুনৰ কাম চলি আছে। যিহেতু 5 বছৰৰ ভিতৰত কাম শেষ কৰাৰ কথা আছিলে আৰু কাম বৰ্তমান চলি আছে। আপোনালোকক মই দেখুৱাইছোঁ চাওক। আৰু 3 নম্বৰ খুঁটাৰ পৰা ওলাই এয়া 4 নম্বৰ খুঁটা। চাওক, 4 নম্বৰ খুঁটাটো কাম কৰি আছে বৰ্তমান। এয়া চাওক পূৰা কাম কৰি আছে, সঁচাকৈ ভাল লাগিছে পূৰা কাম কৰি আছে। যিহেতু এয়া চাওক 4 নম্বৰ খুঁটাৰ মই কাম দেখুৱাইছোঁ, কাম পূৰা কৰি আছে। সঁচাকৈ ভাল লাগিছে এনেদৰে পূৰা কাম কৰি আছে। এয়া চাওক, মই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া 4 নম্বৰ খুঁটাটো কাম চলি আছে। যিহেতু চাওক, মই আপোনালোকক দেখুৱাইছোঁ 4 নম্বৰ খুঁটাটো পুনৰগতিত কাম চলি আছে। সঁচাকৈ ভাল লাগিছে এনেদৰে। যিহেতু 3 মাহ ধৰি প্ৰায় কাম বন্ধ হৈ যোৱাৰ পিছত পুনৰ আজি প্ৰায় এমাহ ধৰি কাম চলি আছে। সঁচাকৈ ভাল লাগে। এই 4 নম্বৰ খুঁটা থাকিলে 3 নম্বৰ খুঁটাটো 2 নম্বৰ খুঁটাটো কাম চলি আছে। যিহেতু সেইফালেও কাম চলি আছে, সঁচাকৈ ভাল লাগিছে এনেদৰে কাম চলাত। মই আকৌ আজি সবিশেষ দেখুৱাই থাকিম। তো ইয়াৰ পৰা যিহেতু কিমান কাম চলিছে কিমান দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। সকলোৱে নিশ্চয় এটা কমেণ্ট কৰি জনাব কেনেকৈ লাগে ভিডিঅ'টো চাই, আৰু লাইক কৰিব লাগে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আহক মই আগলৈও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু 4 নম্বৰ খুঁটা কাম কৰি আছে, মছলা চলা নাই বৰ্তমান, ফৰ্মা ফিটিং কৰি আছে। ইয়াত দেখুৱাইছে আপোনালোকক চব ফৰ্মা ফিটিং কৰি আছে আৰু কাইলৈৰ পৰা হ'লেও মছলা ইয়াত ঢলা কাম আৰম্ভ কৰিব। ইয়াত মই আপোনালোকক দেখুৱাইছোঁ চব। সঁচাকৈ ভাল লাগিছে এনেদৰে কাম পুনৰগতিত কৰি আছে 4 নম্বৰ খুঁটাত। মই আগত 3 নম্বৰ খুঁটা মই আপোনালোকক কাম দেখুৱাইছিলোঁ, যিহেতু সেই 3 নম্বৰ খুঁটাৰ পৰা আহি এতিয়া মই আপোনালোকক 4 নম্বৰ খুঁটাৰ কাম দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গোটেইকেইটা খুঁটা যিহেতু 12টা খুঁটা মই সম্পূৰ্ণ কাম দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইটো 3 নম্বৰ খুঁটাৰ কাম মই আপোনালোকক ক্ষমা কৰিব, 4 নম্বৰ খুঁটাৰ কাম মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, কাম পূৰা কৰি আছে, ফৰ্মা ফিটিঙৰ কাম কৰি আছে। যিহেতু মছলা ঢালিব হয়তো কাইলৈ বা পৰহিলৰ পৰা, কিন্তু এতিয়া চাওক কাম কৰি আছে, এইফালেও কাম কৰি আছে।
যিহেতু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চব ফুল গছত পূৰা কাম একদম ভাল লাগিছে সঁচাকৈ এনেদৰে কাম কৰি আছে চব। মই আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আৰু আগলৈও মই দেখুৱাবলৈ চেষ্টা কৰিম, আগৰ খুঁটাকেইটাতো কাম যিহেতু পুনৰ চলি আছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক যাওঁ আগলৈ। আৰু আমি 4 নম্বৰ খুঁটাৰ পৰা এতিয়া 5 নম্বৰ খুঁটালৈ বুলি আহি আছোঁ। আকৌ এই খুঁটাৰো কাম দেখাবলৈ চেষ্টা কৰিম। আজি যিহেতু মই আপোনালোকক 1 নম্বৰ খুঁটাৰ পৰা 12 নম্বৰলৈ খোজকাঢ়ি সকলো গোটেই খুঁটা কিমান কাম কি নহয় দেখুৱাম বুলি কৈছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত চব পানী উলিয়াই কাম কৰি আছে। কি কৰি আছে নাজানো, কিন্তু পানী উলিয়াইছে নেকি সম্ভৱতঃ ইয়াত চব, কিন্তু কাম কৰি আছে। মই দেখুৱাইছোঁ কি কৰিছে। আৰু এইটো 5 নম্বৰ খুঁটা আপোনালোকে দেখিছে চব, এইটো 5 নম্বৰ খুঁটা। মই 5 নম্বৰ খুঁটা বৰ্তমান কাম কৰা হোৱা নাই, কিন্তু মই 5 নম্বৰ খুঁটাটো আপোনালোকক দেখুৱাই দিছোঁ চব। আৰু এইটো 5 নম্বৰ খুঁটাটো চব, 5 নম্বৰ খুঁটাটো মই আপোনালোকক তললৈ দেখুৱাবলৈ চেষ্টা কৰিম। অঁ ভাই এক মিনিট, বালি মাজেদি আহি আছোঁ আৰু আহি এইটো 5 নম্বৰ খুঁটাটো চব। এইবোৰ কিবা লেপন এটা দি থৈছে, কিহৰ লেপন নাজানো বাৰু, কিন্তু এই 5 নম্বৰ খুঁটা কিবা লেপন এটা দি থৈছে। মোক আপোনালোকক দেখুৱাইছোঁ চব। এই কিহৰ লেপন নাজানো, কিন্তু ইয়াত লেপন এটা দি থৈছে বৰ্তমান খুঁটাৰ। সদায় এইটো 5 নম্বৰ খুঁটা ভাল লাগিছে এনেকৈ কাম কৰি দিয়া। বৰ্তমান 4টা খুঁটাতে কাম চলি আছে, বাকী 5 নম্বৰ খুঁটা 6 নম্বৰ খুঁটা কাম এতিয়ালৈকে এইফালে চলা হোৱা দেখা নাই, কিন্তু হ'লেও ভাল লাগিছে পূৰা কাম চলি আছে। বাকীকেইটা খুঁটাটো দেখিকে কাম চলক তাৰ আশা কৰিছোঁ। এতিয়া দেখুৱাই আছোঁ আৰু এইটো 5 নম্বৰ খুঁটা আগলৈ ব'লক। এতিয়া আমি 6 নম্বৰ খুঁটা যাওঁ, গোটেইকেইটা দেখা দি দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক। পূৰা কাম চলি আছে, কি ক'বা? কাম চলি আছে, খুবেই ভাল লাগিছে। আৰু যদি দ্ৰুতগতিত কাম চলে বিশেষভাৱে ভাল লাগিব। আৰু কাৰণ চাওক, আগতে যেনেকৈ কাম চলিছিলে তাতকৈ অলপ কমকৈ চলিছে, আৰু যদি বেছিকৈ চলে ন পূৰা জোচত কাম হ'ব। আৰু দলংখন সোনকালে হ'ব, দলংখন মেইন ন, আমাৰ দলং মেইন, গতিকে আৰু অলপ জোচত কাম কৰিব লাগে। যিহেতু এতিয়া কাম কৰি আছে, কিন্তু অলপ হ'লেও কম হিচাপে কাম কৰিছে, আৰু অলপ কাম কৰিব লাগে ভালদৰে, তেতিয়া অতি সোনকালে যাতে কাম দলংখন হৈছে। কাৰণ মাজুলীবাসীৰ বাবে এখন অতি সপোন দলং হয়, গতিকে আমিও আশা কৰোঁ সোনকালে দলংখন হৈ উঠক। তো এনেদৰে কাম কৰি থাকক, সোনকালে কাম হওক তাৰ আশা কৰিছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আৰু এইটোৱে 7 নম্বৰ খুঁটাটো চাওক, মই আপোনালোকক দেখুৱাইছোঁ। এইটো দেখিছে, এইটো এটা পলে ভাই কিহৰ নাজানো বাৰু, কিন্তু মাৰি থৈছে। হ'লেও সেয়া আধা কাম হৈ গ'ল খুঁটাটো, বাকী ওপৰ অংশ হোৱা নাই, সেয়াও হ'ব আৰু সোনকালে। মই দেখুৱাই আছোঁ আপোনালোকক সম্পূৰ্ণভাৱে। চাই লওক ভিডিঅ'টো, স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এনেদৰে আহি আমি 7-8 নম্বৰ খুঁটাত পাই গৈছোঁ। সেই 7 নম্বৰ এইটো 8 নম্বৰ হয়, 1 2 3 4 5 6 7 এইটো 8 নম্বৰ হয়। 8 নম্বৰ খুঁটাটো পাই গ'লোঁ। ইয়াত যে এটা পলেম মাৰি থোৱা আছে, কিন্তু নাজানো বাৰু, আপোনালোকে যদি জানে নিশ্চয় তাক কমেণ্ট কৰি জনাবচোন। মই জনা নাই কিয় মাৰি থৈছে, এইবাৰ আপোনালোকক দেখুৱাইছোঁ। আৰু এইটো আধা কাম হ'ল, ওপৰখিনি হোৱা নাই, সোনকালে যাতে এইটো কাম হয় মই সেয়াও আশা কৰিছোঁ। এইটো দেখুৱাই আছোঁ আপোনালোকক চাওক। আৰু খুঁটাবোৰত এনেদৰে যিহেতু পলেম মাৰি থোৱা আছে, কিয় নাজানো বাৰু, হয়তো মাৰে চাগে, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। হ'লে ইয়াত কাম কৰি আছে চব, মই আপোনালোকক দেখুৱাইছোঁ, চাই লওক। বাকী এইফালে 2-3টা খুঁটা কাম কৰা নাই, বাকী আকৌ সেইটো 8 নম্বৰ খুঁটাটো ইয়াৰ কাম কৰি আছে চব, মই আপোনালোকক দেখুৱাইছোঁ। এইটো খুঁটাটো ইয়াৰ কাম কৰি আছে, বৰ্তমান ইয়াত ফৰ্মাবোৰ নি আছে, হয়তো ফৰ্মাৰ ফিটিং কৰিব অতি সোনকালে। সেয়া চব মই আপোনালোকক দেখুৱাইছোঁ। ইয়াত যিহেতু এইটো খুঁটা কাম প্ৰায় বহুত বাকী আছে, এইটো ইমান কাম হোৱা নাই, অলপ হৈছে যদিও বাকী, হয়তো এতিয়া ফৰ্মাৰ ফিটিং কৰি কাম আৰম্ভ কৰিব। আপোনালোকে চাওক, এয়া মই দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াৰ ওচৰত গাড়ীয়ে 8 নম্বৰ খুঁটালৈ বুলি ফৰ্মাৰ নি আছে, যিহেতু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ফৰ্মাৰ বৰ্তমান বান্ধি আছে, আৰু এইটো খুঁটাটো যিহেতু কাম হোৱা নাই, এইটো 8 নম্বৰ খুঁটাটো যিহেতু চব এইফালে খান্দি থোৱা আছে, চাইডৰ মাটি দেখুৱাব ইয়াৰ পৰাই দেখুৱাইছোঁ। আৰু কাম হৈ আছে, 8 নম্বৰ খুঁটাটো হ'ব, আৰু বাকী তলখিনিও আধা হ'ল, বাকীখিনিও হ'ব আৰু অতি সোনকালে। তো ভিডিঅ'টো চাইছোঁ, মই আপোনালোকক দেখুৱাই আছোঁ। বহুত ভাল লাগিছে, এনেকৈ কাম হৈ আছে, কিন্তু আৰু অলপ কাম হ'ব লাগিছে, যিমান হৈছে তাতকৈ বেছি হোৱা হ'লে আৰু অলপ সোনকালে হয়তো কামবোৰ হৈ উঠিলেহেঁতেন। গতিকে আশা কৰোঁ আৰু কাম হৈ উঠিব। আৰু আগৰ খুঁটাটোৰ পৰা এতিয়া ওলাই আহি আমি পিছৰ খুঁটাটোলৈ আহিছোঁ। এইটো 9 নম্বৰ খুঁটা হয়তো, সেইটো 9 নম্বৰ খুঁটালৈ আমি আহি আছোঁ, আৰু সেইটো খুঁটা দেখুৱাবলৈ চেষ্টা কৰিম। সেইটোতো সেই একে অৱস্থাই চাওক, তলতো খান্দি থৈছে, আধা
কাম হ'ল মানে ইমানলৈকে আধা হ'ল উপকৰণ আছে আৰু লগতে ইয়াতে এটা পলেন মাৰি থৈছে এনেদৰে খুটা কাম এইটো হৈ আছে বাকী হোৱা নাই বাকী আগৰ খুঁটাকেইটাতে কাম হৈ আছে বাকীকেইটা খুঁটা কাম হোৱা নাই সেইকেইটাতো হয়তো এইকেইটাতো সোনকালে কাম হ'ব বুলি আশা ৰাখিছোঁ সেইকেইটা অতি সোনকালে হওক হৈ উঠক আমাৰে ভাল মাজুলীবাসী হিচাপে আমাৰ যিহেতু দলংখন অতি প্ৰয়োজন হৈ আছে গতিকে এইটো খুঁটাটো হৈ উঠক সেয়ে মই আপোনালোকক গোটেইকেইটা দেখুৱাম বুলি যিহেতু কৈছিলোঁ গোটেইকেইটা আপোনালোকক মই খোজকাঢ়ি দেখুৱাই আছোঁ সকলোৱে ভিডিঅ'টো চাই থাকক আৰু সেইটো খুঁটাৰ পৰা বৰ্তমান ওলাই দিলোঁ আৰু আগৰ খুঁটাকেইটা কাম হোৱা নাই যদিও দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক গোটেইকেইটা দেখুৱাম বুলি আজি কৈছিলোঁ আৰু আজি ভিডিঅ'টো অলপ দীঘল হ'ব গতিকে শেষলৈকে সকলোৱে চাব বুলি আশা ৰাখিছোঁ চাই থাকক আৰু ইয়াৰ বিকাশ ভাই পূৰা ব্লগিঙত যিহেতু ব্যস্ত হৈ আছে তেওঁ ভিডিঅ'বোৰ চাব লগতে মোৰ চাব আৰু এয়া 9 নম্বৰ নেকি 9-10 হয় সকলোৱে ভিডিঅ'টো চাই থাকক আৰু মই দেখুৱাইছোঁ যে খুঁটাকেইটা ইয়াত চাওক বৰ্তমান মামৰে ধৰি আছে খুঁটাত যিহেতু কাম হোৱা নাই বাবে ইয়াত মাত্ৰ চিমেণ্ট পানী এনেকৈ ঢালি থৈ দিয়া হৈছে বাকী কাম হোৱা নাই ইয়াতে তললৈকে হৈছে ইমানলৈকে বাকী কাম হোৱা নাই বাকী এবাৰ চাওক গুণাৰে বান্ধি মাতি থৈ দিছে তেনেকৈ প্ৰথমতে যিমান কাম কৰিছিলে আৰু ইয়াত বৰ্তমান এইবোৰ মামৰে ধৰি আছে চাওক মই দেখুৱাই আছোঁ আৰু ইয়াৰ চাওক মই দেখুৱাই আছোঁ আপোনালোকক ইয়াৰ মই ভিতৰতো অলপ দেখুৱাই দিছোঁ জুম কৰি আপোনালোকক আৰু এয়া দেখুৱাই আছোঁ আপোনালোকক মই খুঁটাটো সম্পূৰ্ণভাৱে আগৰ খুঁটাকেইটাও যিহেতু দেখুৱাইছিলোঁ গতিকে এইটোও দেখুৱাই দিছোঁ আৰু আগলৈও দেখুৱাম সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু নিশ্চয় কেনেদৰে হৈছে তাক কমেণ্ট কৰি জনাব তো চাই থাকক মই গোটেই খুঁটাটো এপাক মাৰি দেখুৱাই দিছিলোঁ আজি আপোনালোকক গোটেই খুঁটাটো দেখুৱাই দিছোঁ আৰু এইটো খুঁটা এটা চাওক এইটোতো বৰ্তমান কাম হোৱা নাই আৰু এইটো এনেদৰে আধাতে হৈ আছে আৰু আগৰ এইটো খুঁটা আছে চাওক আগৰো এই দুটাটো খুঁটাটো সেই একেই কাম হোৱা নাই বৰ্তমান মই আপোনালোকক দেখুৱালোঁ ইমানতে কাম বন্ধ হৈ আছে এইকেইটা খুঁটাত বাকী আগৰ খুঁটাতে যিহেতু কাম হৈছে মই সেইকেইটা আপোনালোকক দেখুৱালোঁ এনেদৰে আপোনালোকক মই আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাজুলী জোৱানখনি দলংখন নিৰ্মাণস্থলীৰ পৰা আৰু ভিডিঅ'টো ইমানেই ইয়াতকৈ দীঘল নকৰি আপোনালোকক মই যিমান পাৰি আৰু মাজুলী জোৱানখনি দলংৰ এটা নতুন আপডেট দিবলৈ চেষ্টা কৰিলোঁ নিশ্চয় ভিডিঅ'টো চাই কেনে লাগিছে তাক কমেণ্ট কৰি জনাব লগতে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো সকলোৱে চাব পাৰে লগতে চেনেললৈ নতুনকৈ চেনেললৈ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈও এনেদৰে মৰম ভাল আপোনালোকে দি যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ।